Hello everyone, welcome to my another mini vlogs. Daily vlog continue কৰিম বুলি ভাবো তথাপি ৰৈ যায় কিছুমান কামৰ কাৰণে। এয়া আমাৰ ৰাতিপুৱাৰ পৰিৱেশ। আজি ৰাতি বহুত বৰষুণ দিছিল, মানে এতিয়াও দিয়ে আছে বৰষুণ। তাৰ কাৰণে পৰিৱেশটো বহুত ৰিফ্ৰেছিং হৈ আছে আৰু এনেকুৱা পৰিৱেশ মই বহুত ভাল পাওঁ। তাৰ পিছত ওলালো গা পা ধুই স্কুল যাবলৈ আৰু আজি চুলিখিনিও ধুই ল'লো। মানে দুদিন স্কুলত কাম কৰি মোৰ চুলিৰ বেন বাজি গৈছে। চকুৰ গুৰিবিলাক মানে চুলিত পৰি চুলিখিনি বহুত ড্ৰাই হৈ গৈছে। এনেই চুলি নাই আৰু তালো কোনদিনা তালো ওলাম মানে তাকে ভাবিছোঁ আৰু। তাৰপিছত ভাত খালোঁ, ভাত খোৱাৰ পিছত মায়ে দিলে খেজুৰ খাব আৰু খেজুৰো খাই ল'লোঁ। খেজুৰ খাই আহি গ'লোঁ ডাইৰেক্ট স্কুল। বাটতে একো ভিডিঅ' বনোৱা নহ'ল। স্কুল আহিও আজি মই ভিডিঅ' বনাব সিমান এটা সময় নাপালোঁ। ব্ৰেকৰ টাইমত আমাৰ বাইদেউ কেইজনী আজি আমৰ পৰা জ্বলা বনাইছিল, সেই খালোঁ। তাৰপিছত আকৌ নেমুৰো জ্বলা বনাইছিল। মানে টেঙাৰ ইমানেই আমাৰ ছোৱালী মানুহখিনিৰ টেঙা ইমানেই প্ৰিয় আৰু গোটেইখিনি ৰেডি হৈ আছে টেঙা খাবৰ কাৰণে। তাৰপিছত আৰু একো ভিডিঅ' বনোৱা নহ'ল, কাৰণ আজি ক্লাছখিনি কিছুমান অলপ হেভি আছিল, লগতে হোমৱৰ্ক বহুখিনি আছিল চেক কৰিবৰ কাৰণে। চ' ভিডিঅ' বনাবৰ টাইম নাপালোঁ। আজিলৈ ইমানেই, বাই বাই।